हेलो गाइस আপোনালোকে কেনে আছে আশা কৰো ভালে আছে তো প্ৰথমটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো তো আজি মই কি উপলক্ষে ভিডিওটো কৰিলো হিটো আপোনালোকক জানিবলৈ কাৰণে আপোনালোকে লাষ্ট পৰ্যন্ত ভিডিওটো চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব বলক আজি মই কি উদ্দেশ্যত এই ভিডিওটো কৰিছো চাও তো আজি মোৰ মামাৰ বিয়া সেই কাৰণে মই ভিডিওটো মানে ষ্টাৰ্ট কৰো আপোনালোকে লাষ্ট পৰ্যন্ত চাই থাকিব তেন্তেহে গম পাব কত বিয়া আৰু কেনেকে বিয়া আৰু মই কি কৰিম কি নকৰিম গাইস এয়া মই নৰ্মালি ৰেডি হৈ গলো ৰাতি মই ভালকে মেকআপ কৰিম আৰু সাজিম মেখেলা পিন্ধিম তো এয়া আমাৰ বৰখাবা মেকআপ কৰি দিব আৰু আমি বিয়া ঘৰত গৈ আছো কাৰণ বিয়া ঘৰ আমাৰ ওচৰতে আগত খাই কিনে তাৰ পিছত আমি ৰেডি হ'ম নহ'লে মেকআপটো উঠি যাব আৰু মেইন হ'ল লিপষ্টিক আৰু এয়া চাওক ইমান গাড়ী আৰু আমাৰ ঘৰৰ পৰা কিন্তু বেছি দূৰ নহয় আমাৰ ঘৰ এইপিনে আৰু এয়া চাওক বিয়া ঘৰ আমি বিয়া ঘৰ আহি পালোহি আমি বিয়া ঘৰ আহি পালোহি এয়া আমাৰ বেকগ্ৰাউণ্ড চাই আছে আৰু এয়া আমাৰ দৰা কইনা চাব পাৰে হৈ গলো এয়া আমাৰ উৰ্মিলা তো গাইজ এয়া আমাৰ দৰা কইনাই ভিডিঅ' বনাই আছে চাব পাৰে আৰু মোৰ কেমেৰাটা কিন্তু চেঞ্জ হৈ গ'ল মানে আইফোন আছিল এতিয়া আমাৰ ৰিয়েলমি আহি গ'ল আমি অলপ পিছত আপোনালোকক আমাৰ এয়া চাওক আমাৰ পেণ্ডেলত ভিৰ আছে এতিয়া এয়া চাওক আৰু মই মোক কেনেকুৱা লাগিছে আপোনালোকে ক'ব কিন্তু এয়া আমাৰ কইনা আৰু